নমস্কাৰ সপনৰ আকাশৰ আন এটা ভিডিঅ'লৈ মই ভাস্কৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ সৈতে উপস্থিত হৈ আছে বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মিতু কাশ্যপ নমস্কাৰ কিবা অকণমান প্ৰেমৰ কথা পাতিছোঁ প্ৰথম প্ৰেম কেতিয়া আছিল প্ৰথম প্ৰেম বুলি ক'বলৈ গ'লে মই স্কুলত থকালৈকে প্ৰেম নাছিলে কাৰণ মইতো কৈছোঁৱে মই দেউতা স্কুলত পঢ়া তেতিয়া প্ৰেম কৰাৰ কোনো চান্স নাই আৰু গোটেই আমাৰ যিখিনি আছিলে ওচৰ পাজৰে চিনাকি ঘৰৰ মানুহ আৰু মই মানে স্কুল যাওঁতে অকণমান আগতে গ'লোঁ দাদাহঁতৰ লগত এনেই স্কুল গৈ তেনেকৈ মানে পিছত ৰখোৱা কথা আছিলে কিন্তু আৰু এটা ক্লাছ হেৰি হৈ গ'লে বেয়া লাগে সেইটো কাৰণে মই তেনেকৈ গৈয়ে থাকিলোঁ দাদাহঁতৰ লগতে পঢ়িলোঁ তাৰপিছত স্কুলৰ পৰা ওলোৱাৰ পিছত প্ৰেম হৈছিলে সেইটো মনত কৰিব নোখোজোঁ আৰু মই ধৰক এতিয়া ধৰক প্ৰথমতে সুধি লওঁ যে প্ৰেম বুলি ক'লে আপোনাৰ মতে কি প্ৰেমটো এটাতো সঁচাকৈ এটা ভাল অনুভূতি স্বৰ্গীয় অনুভূতি এটা প্ৰেমৰ কোনো সংজ্ঞা নাথাকে প্ৰেম যে অকল এইটো হেৰিকে প্ৰেম মানে কোনোবাৰ লগত মানে বিয়া হোৱাটোৱে প্ৰেম বা এনেকুৱা নহয় প্ৰেম বহুতৰ লগত হ'ব পাৰে মা দেউতাৰ প্ৰতি এটা এক্সট্ৰা প্ৰেম থাকে চবৰে এটা বেলেগ বেলেগ মানে প্ৰেমৰ ডেফিনিশ্যন চবৰে ক্ষেত্ৰত বেলেগ বেলেগ থাকে আৰু এতিয়া ধৰক আপোনাৰ সেইটো প্ৰথম প্ৰেম যিটো আপুনি মনত কৰিব নিবিচাৰোঁ সেইটো বাৰু মই বাদ দিছোঁ তাৰপিছত চিৰিয়াছলি আৰু প্ৰেম চিৰিয়াছলি প্ৰেম যেতিয়া প্ৰেম কৰিছোঁ তাৰপিছত বিয়া হৈছোঁ ডাইৰেক্ট বিয়া হৈছোঁ প্ৰেম কৰিছোঁ মানে এনেকুৱা মই হেঙুলত আছিলোঁ হেঙুলৰ মালিকৰ ঘৰটো আমাৰ পৰা ওচৰতে তাৰপিছত মই এতিয়া য'ত বিয়া হৈছোঁ মৰিয়নিত তাত মানে মই হেঙুলত প্ৰথম বছৰ গ'লোঁ তেতিয়া মই প্ৰথম বছৰ গৈ তাৰে যি মানে মৰিয়নিৰ ল'ৰা এজনৰ লগত চিনাকি মানে আমাৰ এক্টৰজনে চিনাকি কৰাই দিলে চিনাকি কৰাই দিয়াৰ পিছত সেই বছৰ আমি কোনো কথা নাপাতিলোঁ এনেই চিনাকি হ'লোঁ জাষ্ট তেনেকৈ চিনাকি হয়ে মানুহ মোক এনেই মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলে একচেপ্ট কৰিলোঁ তাৰপিছত তেনেকৈ আমি এনেই সেই বছৰটো গুচি গ'ল সেই বছৰটো কথা নাপাতিলোঁ হয়তো আকৌ লগ হ'ব লগা আছিল নেকি সেইকাৰণে চাগে নেক্সট ইয়াৰ আকৌ হেঙুলত চাইন হ'ল তাৰপিছত তেনেকৈ মই তেখেতসকলৰ ঘৰলৈ ভাত খাবলৈ গ'লোঁ ভাত খাবলৈ ইনভাইট কৰিলে তাৰপিছত প্ৰথম মোক ভাবিছিলে মই অহংকাৰী বুলি খুব মই প্ৰথম বছৰ একো হেৰি নিদিলোঁ তেখেতে বিজনেছ কৰে ঘৰত মানে থিয়েটাৰ কৰোঁতে থাকিব যোৱা নাই তাৰ ওচৰতে হেঙুলৰ কেম্পটোৰ ওচৰতে ঘৰ সেইটো কাৰণে সেই হেৰিতে মানে তেখেতো এক্টিং কৰিছিলে অলপ চলপ তো সেইটো কাৰণে তেখেতসকলৰ ঘৰত তেনেকৈ মানে এক্টৰ এক্ট্ৰেছৰ প্ৰতি এটা ভাল এটা হেৰি এটা আছে আৰু দেউতাও ভাল এক্টৰ আছিলে মানে তেখেত মানে নাটক চাটক ভাওনা চাওনা দেউতাই কৰিছিলে ভাইটিও কৰে এক্টিং তো তেনেকৈ মোৰ মিষ্টাৰেও কৰিছিলে তেনেকৈ মানে আমাক ভাত খাবলৈ মাতিলে ভাত খাবলৈ গ'লোঁ ফাৰ্ষ্ট মোৰ শাহুৱে মোক পচন্দ কৰিছিলে তাৰপিছত তেনেকৈ কথা বতৰা চলিলে তাৰপিছত মা দেউতাৰ লগত কথা পাতি আৰু তেনেকৈ বিয়ালৈ আগবাঢ়িলে আমি যদি এবছৰ কথা পাতিছোঁ কিন্তু আমাৰ প্ৰপ'জ দিয়া হোৱা নাছিলে নৰ্মেল তাৰপিছত লাষ্টত ঘৰৰ মানুহ এনেকৈ মোক আনিবলৈ গ'ল থিয়েটাৰ শেষ হোৱাৰ পিছত তাত থাকিলে তেখেতসকলৰ ঘৰতে ইনভাইট কৰিলে তাত গৈ মা যেতিয়া প্ৰথম গৈ পাইছে মায়ে ডাইৰেক্ট কৈছে মই ছোৱালী বিয়া নিদিওঁ ইমান দূৰ তাৰপিছত ভণ্টি আৰু আইতাই জোৰ কৰিলে যে আইতা গোলাঘাটৰ আইতাই অকণমান সেইফালে হ'লে ভালো পায় আপাৰ আচামত তেনেকৈ আইতাই জোৰ কৰিলে ভণ্টিও ক'লে মানুহ দিল্লী বোম্বাইত বিয়া হৈ আছে আৰু এইখিনি মৰিয়নি কিমান দূৰ তাৰপিছত তেনেকৈ আৰু আগবাঢ়িলে আৰু তেওঁৰ বিষয়ে অকণমান তেওঁৰ নামটো কি তেখেতৰ নাম বিতুপন শইকীয়া আৰু তেখেতেও এতিয়াতো সময় পালে কৰে এক্টিং তেখেতে মাজতে দুখন চিনেমাও কৰিলে বৰ্ষাৰণ্য বুলি এখন কৰিলে আৰু ভগা খিৰিকী তেনেকৈ কৰিলে তাৰপিছত তেনেকৈ মাজে মাজে কৰি থাকে আৰু বিজনেছ কৰে ঠিক আছে কেতিয়াবা আহিম বাৰু একেলগে সেইটোৱে কেতিয়াবা লগ পাম একেলগে আকৌ এদিন আহিম আপোনালোকক লৈ আহিম চিনাকি কৰাই দিম তো ঠিক আছে ভাল লাগিলে লাভ ষ্টৰি জানিলোঁ বিদায় ল'ম এইটো ভিডিঅ'টো আন এটা ভিডিঅ'ত আকৌ কথা পাতিম আকৌ লগ পাম এইটো ভিডিঅ'ৰ পৰা বিদায় পাইছোঁ